জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনিছক শেষ শ্ৰদ্ধাঞ্জলি নিউজাপ পৰিয়ালৰ 28 জানুৱাৰীত এক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন অভিনেতাজনৰ কালি মৃত্যু হয় হস্পিটেলত আজি নিউজ লাইভৰ কাৰ্যালয় চৌহদত চিফ মেনেজিং এডিটৰ চেৰিটাৰী হুছেইনৰ উপস্থিতিত অভিনেতাজনলৈ আগবঢ়োৱা হয় শেষ শ্ৰদ্ধাঞ্জলি নিবিৰ মায়া বেংকমলৰকে ধৰি ৰং চেনেলৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰা ৰাজীৱ ৰাজনিছলৈ কেইবাগৰাকী সহশিল্পীয়েও শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে খুব ভাল মনৰ মানুহ আছিলে তো আৰু এনেকৈ আমি হেৰুৱাব লাগিব বুলি কিতাপ ভবা নাছিলোঁ ৰাজীৱ দাৰ লগত বৰ্তমান ৰেঙনি চেনেলত বাউলী ফাগুন বুলি এখন কৰি আছিলোঁ বৰ্তমান আৰু খুব মানে ভাল মনৰ মানুহ আছিলে ভবা নাছিলোঁ মানে তেখেতক এনেকৈ কেতিয়াবা দেখিম বুলি কিন্তু যেতিয়াই তেওঁক পাইছিলোঁ তেওঁ মানে মানুহজন খুব ফূৰ্তি কৰি থকা আছিলে আৰু মানুহক খুব উৎসাহ দিয়ে এইটোৱে প্ৰাৰ্থনা আৰু এতিয়া যে তেওঁৰ যাতে আত্মাই শান্তি পায় খোলা মনৰ ব্যক্তিক আমি হেৰুৱালোঁ আচলতে তেওঁৰ লগত যদিনো বেছিদিন কাম কৰিবলৈ তেওঁক বেছিদিন যিহেতু লগ নাপালোঁ কিন্তু হ'লেও তেখেতে বহুত কথা শিকাইছিলে আমাক